বন্ধুসকল, আজি 19 দিন শেষ হ'ল। সোণম ছাৰে শাৰীৰিকভাৱে পৰি গৈছে, একেবাৰে চলিব পৰা অৱস্থা নাইকিয়া হৈছে। আৰু মই এইকাৰণে কথাটো ক'ব খুজিছোঁ আজি, এতিয়া যদি মাত নামাতে, এতিয়া যদি সলিউশ্যন নানে, তেওঁ মৰি যোৱাৰ পিছত এনেকৈ শাৰী পাতি ছ'চিয়েল মাধ্যমত চিঞৰ বাখৰ কৰি তেতিয়া লাভ নহ'ব। মানুহজন মৰি যোৱাৰ পিছত তেওঁ দেখা নাপায়। আৰু কথাটো হৈছে কি, এতিয়া আমিৰ খান আজি তেওঁৰ কাৰণে মাত মাতিবলৈ আমাৰ সময় নাই। বহুত ভুল কাম কৰিছে। তেওঁ মাত মাতিব লাগে, সকলোৱে মাত মাতিব লাগে, কাৰণ তেওঁৰ পাৰ্চনেল লাইফ লৈ তেওঁ ইয়াতে আহি CGPৰ লগত জইন হৈ পেলাই অন্বেষণত বহা নাই। তেওঁ দেশৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত জীৱনৰ কাৰণে বহি আছে। তেনেকৈ দেশৰ শান্তি লাগে, দেশত লিগেলাইজ হ'ব লাগে, যাৰ কাৰণে তেওঁ এডুকেশ্যনৰ কাৰণে আহি তাতে এনেকৈ নাখাই নাদাই আছে বেচেৰাটো। আৰু তেওঁক কিছুমানে সমালোচনা কৰি আছে, তেওঁ বোলে চাইনাৰ বোলে এজেণ্ট। আৰু আগতে এটা ভিডিঅ' দিছিলোঁ যে আমাৰ অসম তথা ভাৰতবৰ্ষত শিক্ষাৰ কমি আছে। শিক্ষা লোৱাটো বৰ প্ৰয়োজন হৈছে। আৰু শিক্ষা নলৈ পেলাই এই আৱৰ্জনাবোৰ যি টি কমেণ্টত বকি আছে, এইবোৰ চাই কিনে কিছুমান ক্ষেত্ৰত মানে এনেকুৱা লাগে যে ক'ত আমি আছোঁ। শিক্ষাৰ কোনো ভেলু নাই। চৰকাৰে এনেকুৱা ইমান ডাঙৰ চাইণ্টিষ্ট এজনৰ বিষয়ে এটা মাত মাতিবলৈ সময় পোৱা নাই। কি বিচাৰিছে তেওঁলোকে? মৰি যোৱাৰ পিছত এনেকুৱা ধৰণৰ গতি হ'ব পাৰে, চৰকাৰ একেবাৰে চেঞ্জ হ'ব পাৰে, এনেকুৱা ধৰণৰ সময় আহিব পাৰে। গতিকে চৰকাৰে এতিয়াও সময় থাকোঁতে ইয়াৰ উচিত ব্যৱস্থা লওক, অন্যথা কোনফালে কি গতি কৰিব কোনে গমেই নাপাব। কাৰণ সঁচা বস্তু এটা কেতিয়াও লুকাই নাথাকে। গতিকে ছাপোৰ্ট কৰি যাওক, চৰকাৰৰ ওচৰত যাই পাওক। ভিডিঅ'বিলাক ছ'চিয়েল মাধ্যমৰ যোগেদি হওক, প্ৰেক্টিকেলি হওক। মুঠতে ধৰ্মেন্দ্ৰ প্ৰধান ইস্তফা দিব লাগে, পদত্যাগ হ'ব লাগে তেওঁক, আৰু পদত্যাগ কৰাব লাগে। এইটোৱে টাৰ্গেট। তেতিয়াহে এডুকেশ্যন ছিষ্টেম ভাল হৈ আহিব। আপোনালোকে কি কয় কমেণ্টত জনাব। ধন্যবাদ। জয় জুবিন দাস, জয় অসম, জয় হিন্দ।